পুনৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ। ক'ত যাওঁ এতিয়াই আপোনালোকক নকওঁ, ভিডিঅ'টো চাই থাকক শেষলৈকে, তেতিয়া আমি ক'ত গৈ আছোঁ এনেও গম পাবই আপোনালোকে। ঘৰৰ পৰা ওলাইহে আহিছোঁ দেই, ক'ত যাম আমি এতিয়ালৈকে নিজেই নাজানো। ইটোৱে সিটো সুধিছোঁ, আকৌ ইটোৱে সিটো সুধিছোঁ, তেনেকুৱা হৈ আছে। আৰু যোৱাকালি বাহঁতো আহিলে, আপোনালোকক কোৱা হোৱা নাই বাৰু। সেইটো কাৰণে মানে গোটেইকেইটা পোৱালি অকণমান ভাল পাব, ফূৰ্তি পাব বুলিয়ে ওলাই আহিছোঁ। তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তলত বহি আছে যে দাদা ওপৰত বহিব দেখাইছে। আৰু এইজনী হ'ল আমাৰ বেটী, আৰু মই পিছফালে বহিছোঁ যে তাই মোৰ ধান্দাত আছে। ক'ত যাওঁ তাই? ক'ত যাবা? কাৰ লগত গৈছা? আৰু ফাইনেলি আমি আহি পালোঁ এটমছফিয়াৰ। আৰু আগতে ইয়ালৈ অহা নাই দেই, আগতে KFCখনত আহোঁ মাজে মাজে, কিন্তু ইয়াতে অহা নাই। এইটো পেণ্টালুনছৰ বিল্ডিংটোৱে হয়, 4th ফ্ল'ৰ। আৰু আমি লাইটকৈ কিবা এটা খালোঁ, ভাত পানী খায়ে গৈছিলোঁ যে সেইটো কাৰণে। আৰু গৰম কাৰণে অকণমান ক'ল্ড ড্ৰিংকছ খালোঁ, আৰু মাছালা ক'ল্ড ড্ৰিংকছ। মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ দেই, ভাল নালাগিলে বাৰু, সঁচা কথাটো কৈ দিছোঁ। আৰু আছিলে ফ্ৰেঞ্চ ফ্ৰাই আৰু আলু পকৰা। আজি সোমবাৰ যে আমি নিৰামিষ খালোঁ সেইটো কাৰণে। আৰু এফালে আমাৰ খাই মেলি অলৰেডি শেষ হৈছে। আৰু A few moments later. খাই মেলি আজৰি হ'লোঁ, আৰু চবেই পূৰা ফটো তোলাত ব্যস্ত হৈ আছে। সেইটো কাৰণে আমি ভাবিলোঁ আমিও দুখনমান ফটো ইয়াতে উঠি লওঁ। আৰু আজিকালি কি হয় জানেনে, ফটো উঠা তেনেকৈ নহয়েই। আৰু এইফালে বাহঁতে ফটো উঠি আছে এয়া, আৰু এইফালে ভিনদেউ কেমেৰামেন, আৰু মাইনী দেউতাকৰ কোচত। আৰু এইবাৰ মাইনী মোৰ কোচত, মই তাইক লৈ দুখনমান ফটো উঠি ল'লোঁ। খাই মেলি 4th ফ্ল'ৰৰ পৰা আমি আহিলোঁ 3rd ফ্ল'ৰ। আৰু 3rd ফ্ল'ৰত সৰু ল'ৰা ছোৱালী এক্টিভিটিৰ কাৰণে কিবা আছে বুলি কৈছে, আৰু আমি তালৈ আহিছোঁ। আৰু এইটো হৈছে হাণ্টেড হাউচ, কিন্তু বেটাৰ যি ভয়, আমি সেইটো কাৰণে তাতে সোমাবলৈ নিদিলোঁ, কাৰণ ডাঙৰ মানুহ এলাও নাই। আৰু দৰ্জাখন খুলি দিছে, পূৰা আন্ধাৰ একেবাৰে। ভয় খাব বুলি হাণ্টেড হাউচত সোমোৱা নহ'লে। আৰু হাণ্টেড হাউচৰ কাষতে আৰু মিনি পাৰ্ক বুলি ক'ব লাগিব, আৰু ৰুম এটা পাৰ্কৰ নিচিনাকৈ বনাই দিছে। আমি তালৈ গ'লোঁ খেলিবৰ কাৰণে, আধা ঘণ্টা দিয়ে খেলিবলৈ, 150 ৰুপিজ এজনৰ। কিন্তু আপোনালোকে যদি কোনোবা আহিব বিচাৰে তেনেহ'লে আহিব পাৰে, কিন্তু মই আগতীয়াকৈ জনাই থৈছোঁ, মোজা পিন্ধি আহিব দেই। মোজা নহ'লে আৰু 20 ৰুপিজ এজনত বেছিকৈ দিব লাগে, মানে তেওঁলোকে মোজাটো দিয়ে। আৰু তেতিয়া সেয়াই আৰু অকণমান তেনেহ'লে খেলাই লওঁ, বেটাহঁতক অকণমান ফূৰ্তি পাব, নহয় জানো? জান সেইটো বেটা তাত আছে। অজান ব যাবা ব'লা, ব এগাল ব ন, এগাল ব। দাদা দাদা সৰু বাচ্চাই হৈ গৈছোঁ, পৰি গ'লোঁ। কোচত লৈ আহাচোন বাবাই, তাৰ পৰা ভাইটিক পাৰিবা নাই? এতিয়া ভাল পাইছে। বেটা বেটা বাই বাই, আমি যাওঁ। এইফালে আমাৰ টিকলিজনী দেখিছে নাই, কাউণ্টাৰৰ ছোৱালীজনীৰ লগত পূৰা খেলি আছে। এইফালে বা ফটো মৰাত বিজি, এইফালে আমাৰ দাদা, আৰু এইফালে আমাৰ ভাইটি। অজান এইফালে চোৱা। তাকেতো ইয়াত মই উঠিব পাৰিম নি বাৰু? নহয় নহয়, এনেকৈ নহয়, মই তুমি তললৈ যোৱা। আমি এইফালে ভাইটি আৰু মই তললৈ নহয়, এফালে যাওঁ নেকি? ই বল এনেও ভাল পায়। জান আমি ক'ত আহিছোঁ? বেবী আমি ক'ত আহিছোঁ? বেবী ফুফু আহিছোঁ।
আজান দিতাক কৈ দিব ফুফু আহিলোঁ বুলি ফোন কৰি দেই ক'বা নাই অঁ তাইকো দিয়কচোন ভাল পাব পাৰিব নহয় একো নহয় গ'লহে অঁ বেবী বেটি এইফালে চোৱা নাই নি কথা কৈছে তাই আজান তোমাৰ ভাল লাগিছে আজান ভাল লাগিছে বেটি মোৰ লগত আহিবা অকণমান ডাঙৰ হ'লে ভাল আৰু ন আজান ঘোঁৰা উঠিবা ঘোঁৰা উঠিবা ঝুলনাখন খেলিবা বোলা আমনি লাগিলে মাজত ইমান দুপাট্টাখন থৈ লওকচোন আজান ভাল লাগিছে জান আজান তুমি যে লকৰি কি কিবা এটা গাই সেইটো হয় না কাঠি পে ঘোঁৰা ঘোঁৰ আজান আকৌ এইটোত উঠিবা আহা এইটোত উঠিবা আহা এইটোত উঠিবা আহা আহা নাই নি এহে কৈছে সৰু মানুহ সৰু মানুহ ধৰি থৈছে এইটো বেবী বেচিন মানে নহয় ভিডিঅ' কল নাই কৰা ভিডিঅ' কৰিছা কোৱা শুনিলোঁ মই ভিডিঅ' কল নাই কৰা অঁ বাবা এইফালে চাওঁ খুলিবা নাই নি অঁ এইফালে বক্স আছে বেবী জানে এইটো কি হয় জানে এইটো কি হয় বাবা ক'ত গ'লা আজান বহা সি ভাল নাই পোৱা তাই ভাল পাইছে আজান ঝুলনা খেলিবা এই ঘোঁৰাটোৱে ভাল পাইছে আজান হাঁহি দিয়া আজান হাঁহি দিয়া ঘৰত ইমান ধুনীয়া হাঁহি দিয়া ইয়াত মানে সেই বাহিৰত ওলাই আহিলে
এটো গুচি গ'ল বাবা জান মই তোমাক মাৰিম দেই মই ভিডিঅ' কৰি আছোঁ জান মই জান চোৱা এইটো জান মই তোমাক মাৰিম দেই বেটা ভণ্টি খোৱা নাই ভণ্টি গুচি গৈছে লৈ আহা বেটা ভণ্টি দিয়া মোক ভণ্টি মোক দিয়া ভণ্টি দিয়া হ'ব দিয়া ভণ্টি কোথায় যাব দিয়া ভণ্টি নোৱাৰা পৰিবি তোমাৰ বেটা ভণ্টি ডুব পাইছে বেটা ডুব পাইছে তাই জোৰকৈ এৰি নিদিবা কোচত লোৱা সি এতিয়া অকণমান ভাল পাইছে বলখিনি পাইছে যে তেতিয়া ভয় ই আছে কাৰণে আছে দেখিছা না ভণ্টিও আমাৰ এইকেইটা বেছি দুৰ্বল হৈছে ডাঙৰ হ'বলৈ এই সৰু সিহঁতৰ বয়সত বৰ ভাল পালেহেঁতেন ভাল পাব আমাৰ বেটা বেছি ডাঙৰ হ'ল হ'লেও ভাল পাইছে বাৰু আৰু আমাৰ টিকলা পোৱালিকেইটা বেছি সৰু হৈ গ'ল আমাৰ সেইকাৰণে খেলাবলৈ কি ক'ম সেই মেলাতে লৈ যাম বেছি তাকেতো মাজনী বা ক্লিয়াৰিটি আহিছে চাওক মোৰ আকৌ চাওক না কেনেকুৱা আন্ধাৰ নিচিনা আহে দেখিছেনে ভিডিঅ' ক'বলৈ গৈছে আহা মোৰ ইয়াত দিয়া আনা আকৌ এইফালে যাবানে बोला जान बोला बाबा बोला बोला বেছি কৰিছে লাহে आजान बोला जाओ बोला হৈ গ'ল बेबी बोला बेटा आहा এইটো দাদা পৰিলে চোৱা আহা কাম बोला घर যাওঁ बोला দাদা আহা কৈ দিয়া গোটেইকেইটাই খুব ফূৰ্তি কৰিলে আজি আৰু এয়া আমি এতিয়া ঘৰলৈ বুলি ওলাইছোঁ আৰু 5টাই বাজিলে 5টা নহয় 6টাই বাজিবলৈ হ'ল চাগে আৰু এইফালে চাওক ভাইকক দেখাই গৈ আছে ককায়েকে কোনটো বিল্ডিং কি হয় কি বুজি পাইছে সৰুটোৱে সিয়ে জানে আৰু সিটো কৈ গৈ আছে বাৰু ঠিক আছে তেন্তে ভিডিঅ'টো আৰু আজি দীঘলীয়া নকৰোঁ পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ সকলো ভালে থাকক সুস্থ থাকক